নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই বনাবলৈ লৈছোঁ আটাৰ কেক। আহকচোন চাওঁ কেনেদৰেনো বনাওঁ আটাৰ কেক। তাৰ বাবে মই আশীৰ্বাদ আটা 1 কেজি লৈছোঁ। আটা এই কাপটোৱে 11 কাপ হ'ল, সেইবাবে আমি চব বস্তু এই কাপটো জোখত দিম, মানে চেনিখিনি আৰু ৰিফাইন এই কাপটোৰ জোখতে আমি ব্যৱহাৰ কৰিম। এয়া ফুলকৈ বেকিং 4 চামুচ দিছোঁ। মই আপোনালোকক এটা কেকৰ 1 পাউণ্ড কেকৰ ৰেচিপি ভালদৰে দিম, কিন্তু আজি মই সৰহকৈ বনাইছোঁ বাবে সৰহকৈ কেনেকৈনো একেলগে কেইবাটাও কেক বনাব পাৰোঁ সেইটো দেখুৱাইছোঁ। এতিয়া আমি গোটেইখিনি ভালদৰে চালি ল'ম। কেক বনাবৰ বাবে আমি প্ৰথমে কেক টিনকেইটা ৰেডি কৰি ল'ব লাগিব। মই যিহেতু সৰহকৈ কেক বনাম, 6টা বনাম, সেইবাবে মই 6টা কেক টিন ৰেডি কৰি লৈছোঁ। তেল সানি পেলাই ৰিফাইন অলপ অলপ সানি তাত আমি কেকটো লাগি নধৰিবৰ বাবে আইচিং পেপাৰ বা বাটাৰ পেপাৰ আমি তাত লগাই লৈছোঁ। এখন বাটাৰ পেপাৰ আমি ইয়াত লগাই লৈছোঁ। এতিয়া আমি 8টা ডিম ভাঙি লৈছোঁ। আমি ডিম ল'লোঁ 8টা। এতিয়া আমি একেটা কাপেৰে 4 কাপ ৰিফাইন ল'ম। মই এইটো কাপেৰে চেনি 6 কাপ লৈছোঁ। আপোনালোকে যদি বেছি মিঠা খাই বেছি দিব আৰু কম মিঠা খালে কমকৈ দিব। চেনি গলি যোৱালৈকে আমি ফেটি ল'ব লাগিব। অলপ অলপকৈ আটা মিলাই যাম। আৰু যদি শুকান হৈ থাকে তেতিয়া আমি, আৰু যদি মিশ্ৰণখিনি ডাঠ হৈ থাকে তেতিয়া আমি গাখীৰ মিলাম। মিশ্ৰণখিনি ডাঠ হ'লে মানে আমি গাখীৰ মিলাই জোখত কৰি ল'ব লাগিব। ইয়াত আমি সুগন্ধৰ বাবে ভেনিলা এচেঞ্চ 2 চামুচ দিম। আপোনালোকে ইমানটো কনচিষ্টেঞ্চিলৈকে গুলি থাকিব। আমি এতিয়া এটা এটাকৈ কেক টিনত বাকি যাম। আমি এতিয়া কেকৰ মিশ্ৰণখিনি বাতিত ঢালি ল'লোঁ আৰু ওপৰত চেৰি ডেক'ৰেশ্যনৰ বাবে চেৰি দি আমি এতিয়া অভেনত পাতি দিম। অভেনত 45 মিনিটৰ বাবে পাতি দিম। মই এতিয়া 4টা অভেনত পাতি দিছোঁ। তাৰপিছত 2টা কুকাৰত বনাম। কুকাৰত কেক বনাবলৈ হ'লে আপোনালোকে ল' টু মিডিয়াম ফ্লেমত কেক বনাব লাগিব আৰু 5 মিনিট প্ৰিহিট কৰি ল'ব। আৰু কুকাৰৰ যে ওপৰৰ চিটিটোৱে ৰাবাৰডালে খুলি দিব, তেতিয়া কুকাৰ বেয়া হোৱাৰ চান্স নাথাকে। কুকাৰৰ ভিতৰত ষ্টেণ্ড এডাল পাতি তাৰ ভিতৰত কেকৰ বাতিটো আপোনালোকে ভৰাই দিব। গেছটো ল' ফ্লেমত আপোনালোকে ৰাখিব আৰু 40 মিনিট পিছত কেক ৰেডি হৈ যাব। এয়া দেখিছেনে কিমান স্পঞ্জি হৈছে। আপোনালোকে এনেদৰে খুচি চাব। যদি ক্লিন হৈ আহিছে তেনেহ'লে আমাৰ কেক ৰেডি হৈ গ'ল। আপোনালোকেও ট্ৰাই কৰি চাবচোন। ল'ৰা ছোৱালীক ময়দাৰ কেক খোৱাতকৈ ঘৰতে আটাৰ কেক বনাই খুৱাব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।